প্ৰথম প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি উত্তৰ হকী নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰ পণ্ডিত জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন ডিস্কভাৰী অৱ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল উত্তৰ পণ্ডিত জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া জাপানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলাইছিল উত্তৰ 1945 চনত নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি উত্তৰ পদুম নেক্সট কুৱেশ্যন কাক ফ্লাইং হিক বুলি কোৱা হয় উত্তৰ মিল্খা সিং নেমুত কোনটো ভিটামিন থাকে উত্তৰ ভিটামিন চি নেক্সট কুৱেশ্যন হকী দলত কিমানজন খেলুৱৈ থাকে উত্তৰ 11 জন ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ লেখক কোন আছিল উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যন দেশমূলক গীত ইয়ে মেৰে বটন কে লোগো কোনে ৰচনা কৰিছিল উত্তৰ কবি প্ৰদীপ নেক্সট কুৱেশ্যন জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী দবা খেলত খাদ্য বা বৰ্গৰ সংখ্যা কিমান উত্তৰ 64টা